Hello everyone, Bandana shorts and vlogs অন্য এটি ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। মোৰো ভালে। আজি এটা ৰেচিপি লৈ আহিছো। আপোনালোকক দেখাও কিনো আছে ৰেচিপিটো। ঠিক পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰো আহকচোন। মই লৈছো boneless chicken। এতিয়া মই খিনি সৰু সৰুকে কাটি লম। মই বনাম আজি চিলি চিকেন। ঠিক এতিয়া খিনি সৰু সৰুকে কাটি লম। কাটি হৈ গ'ল এতিয়া মই এইখিনি ধুই লম মই লৈছো 3টা ক্যাপসিকাম ইয়াৰে এইখিনি ভালদৰে ধুই লৈছো আৰু ইয়াতে মাজৰ এইখিনি উলিয়াই এতিয়া এইখিনি সৰু সৰুকে কাটি লম ইয়াছা মই সৰু সৰুকে কাটি লৈছো ক্যাপসিকাম খিনি ইয়া লৈছো মই 3টা পিয়াজ গোল গোলকে কাটি লৈছো মই ইয়াতে কেঁচা জলকীয়া লৈছো 6টা মান আৰু এয়া কেঁচা ধনিয়া সৰু সৰুকে কাটি লৈছো দেমে কেৰাহী গৰম হ'বলৈ দিছো ইয়াতে মই তেল দিছো আমি ব্যৱহাৰ কৰো ৰাইচ ব্ৰেণ্ড অইল সকলোতে আমি ৰাইচ ব্ৰেণ্ড অইল ব্যৱহাৰ কৰো তেল দি দিছো তেলখিনি গৰম হ'ব লাগিব আৰু ইয়াতে অকণমান পাঁচফোৰণ দিছো পাঁচফোৰণ দি দিছো এতিয়া এইখিনি গৰম হৈ গৈছে এতিয়া ইয়াতে দিছো 2টা শুকান জলকীয়া দি দিছো জলকীয়া যদি বেছিকৈ খায় আপোনালোকে বেছিকৈ দিব পাৰে এতিয়া মই ইয়াতে মাংসখিনি দি দিছো যিখিনি মই সৰু সৰুকে কাটি লৈছিলো এইখিনি ভাজি লম যে ধুনীয়াকৈ ভাজি লম তো অকণমান হালধি আৰু অকণমান নিমখ দি দিম নিমখ দি দিছো মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এটা হালধি গুড়ি দি দিছো এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ যাব এইখিনি ভাজি হৈ গ'ল অলপ হৈছে ইয়াতে মই এতিয়া দিছো সয়া সস সয়া সস দি দিছো ভালদৰে লৰাই দি থাকিব লাগিব নহলে লাগি যাব পাৰে তলিত সয়া সসটো দিয়াৰ পিছত তলিত লাগি ধৰে ভালদৰে লৰাই থাকিব লাগিব ইয়াতে মই ক্যাপসিকামখিনি দি দিছো এতিয়া এইখিনি ভালদৰে ভাজি ল'ব লাগিব কৈছে সয়া সসটো দিয়াৰ পিছত এইখিনি মানে লাৰি থাকিব লাগিব নহলে তলিত লাগি যোৱাৰ চান্স থাকে সকলোৱে জানে তথাপিও মই দিছো আৰু মোৰ ষ্টাইলত মই বনাইছো সকলোৱে বেলেগ বেলেগ ষ্টাইলতো বনাব পাৰে
মই মোৰ ষ্টাইলত বনোৱাটো দেখাইছোঁ আপোনালোকক ইয়াতে অকণমান টমেটো চচ দি দিছোঁ মই ইয়াতে এইখিনিতে পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি দি দিছোঁ মই এতিয়া ইয়াতে এইখিনি ভালদৰে লৰাই দিছোঁ লৰাই থাকিব লাগিব লৰাই থাকিব লাগিব এতিয়া মই টমেটো চচ দিছিলোঁ আগতে অকণমান দি লৈছিলোঁ এতিয়া আৰু অকণমান দিম টমেটো চচ লৰাইছোঁ এতিয়া এইখিনি হৈছে আৰু এইখিনি হৈ গৈছে এতিয়া গেছৰ চুইচটো অফ কৰি দিলোঁ এতিয়া মই ইয়াতে কেঁচা ধনিয়া দি দিছোঁ এইখিনি ৰেডি হৈ গ'ল আমাৰ চিলি চিকেন মোৰ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ